নমস্কাৰ। কবিতাৰ শিৰোনাম মাজনিশাৰ কন্দন। কবি পাঞ্জিত দাস, আবৃত্তি ডলি ফুকন। মা 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 মা, মোৰ কি দুখ মা, আজি প্ৰথম পোহৰতে যে মৰমহীনতাৰে পেলাইছা কচনিৰ মাজত পুতিগন্ধ জাবৰণিত। এই শীতৰ সেমেকা জাৰত অনাহাৰে বিবস্তে পৰি ৰলোঁ গোটেই নিশা শিয়াল কুকুৰৰ আহাৰ হৈ। মা, মোৰ প্ৰতি আজি তোমাৰ অকণো মৰম লগা নাইনে, দয়া লগা নাইনে? মা, তুমি মৰমহীন, তুমি দয়াহীন সমাজৰ বাবে। তোমাৰ যদি ইমানেই লাজ আৰু ভয়, আদিম বাসনাত গোপনে লিপ্ত হোৱা কিয়? তেতিয়া লাজবোৰ ক'ত থাকে, ভয়বোৰ ক'ত থাকে? মোক জীৱন্তে জাবৰণিত পেলাই মৃত্যুলৈ ঠেলি দিলে তোমাৰ অবৈধ মাতৃত্বৰ দোষ। থাকিবলৈ পাৰিবা জানো মা? তোমাৰ বুকুৰ উমৰ পৰা বঞ্চিত কৰি 9 মাহ 10 দিন গৰ্ভত ৰাখি বা কি অৰ্থ? সকলো নিৰৰ্থক কাৰ্য। আৰু কোন মোৰ সেই পাণ্ডৱ পিতৃ, য'ত কচুৱনিৰ মাজত মোক পেলাবলৈ তোমাক বাধ্য কৰালে? এয়াই জানো মাতৃ, এয়াই জানো পিতৃ? চিহ, ঘিণ লাগিছে তোমালোকলৈ। তোমালোকৰ পাপৰ বোজা পুতিগন্ধ জাবৰণিত আজি মই ভুগিছোঁ। মা, মোৰ কণমানি কোমল দেহটো খন্তেক পাছতেই নিশাচৰবোৰে মোক লৈ টনা আজোৰা লগাব। সেই সময়ত মোক চকুৰে দেখিলে কেনে লাগিব তোমাৰ? এবাৰ কল্পনা কৰাচোন। চাব পাৰিবানে মোৰ ৰক্তাক্ত দেহ? মই জানো তুমি নোৱাৰা, কাৰণ মই তোমাৰেই এটুকুৰা মঙহ। তেনেহ'লে মোক জীয়াই থাকিবলৈ নিদিয়া কিয় মা? এই সুন্দৰ চিৰসেউজীয়া পৃথিৱীখন মোক জানো চাবলৈ নিদিয়া? মা, নিশাচৰবোৰে মোৰ ওচৰলৈ আহিছে, এয়া আগুৰি ধৰিছে, সিহঁতে চোকা দাঁতেৰে কামুৰি ধৰিছে। মা, মোক বচোৱা, মোক বচোৱা মা, মা মা মা।